নমস্কাৰ বন্ধুসকল, আজি আমাৰ ইণ্টাৰেষ্টিং বিষয়বস্তুটো হ'ল হোৱাট ইজ হিউমেন লাইফ? মানৱ জীৱন কি? মানৱ জীৱন কি? মানৱ জীৱন বুলি ক'বলৈ গ'লে একোৱে নাই। আছে যিসকল মেটেৰিয়েল ব্যক্তি বাহ্যিক পৃথিৱীৰ লগত বেছি ঘুলি মিলি থকা ব্যক্তি, তেখেতলোকৰ কাৰণে বহুত বেছি আছে। জীৱনৰ অৰ্থ বহুত আছে, বহুত কিবা কিবি আছে। মানে এজন আভ্যন্তৰীণ ব্যক্তি হিচাপে জীৱনৰ অৰ্থটো কি পাম? কি আছে মানুহৰ জীৱনটো? কৰি আছো চব খতম হৈ যাব এদিন। তাৰপৰা কি থাকিব? তাৰপৰা বাকী কিবা থাকিব নাই। বলক অকণমান বিষয়টো ভিতৰলৈ সোমাওঁ, অকণমান বুজিবলৈ চেষ্টা কৰোঁ। ফাৰ্ষ্ট, আমি জন্ম লৈছোঁ, জন্ম পাইছোঁ। কোনে দিলে আমাক জন্ম? মা দেউতা, তেখেতলোকে আমাক জন্ম দিলে। লাহে লাহে সময় বোলা বস্তুৰ লগত আমি ডাঙৰ হৈছোঁ। আমি লাহে লাহে ডাঙৰ হৈছোঁ। ছমাহ, এবছৰ, দুবছৰ, আৰু ডাঙৰ হৈ আহোঁতে আমাৰ এই পঞ্চ ইন্দ্ৰিয়, আমাৰ বিকাশটো লাহে লাহে ঘটিবলৈ আৰম্ভ হৈছে। আমাৰ মনৰ বিকাশ ঘটিবলৈ আৰম্ভ হৈছে। আৰু বাহিৰৰ পৰা আমি আগত থকা, ইতিমধ্যেই থকা যিখিনি জ্ঞান, মায়ে শিকাইছিলে মা বুলি মাতিবলৈ, বা দেউতাই শিকাইছিলে দেউতাক দেউতা বুলি মাতিবলৈ, বা বাইদেউক বা বুলি মাতিবলৈ, ইত্যাদি ইত্যাদি বহিৰাগত যিখিনি জ্ঞান, সেইখিনি আমাক বাহিৰৰ পৰা দিছে। মই বিজ্ঞানৰ বিষয়ে ইমান নাজানো, তথাপিও এটা দৃষ্টিকোণ চাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আধ্যাত্মিকতাত। তাৰপাছত লাহে লাহে আৰু ডাঙৰ হৈছোঁ। আমি জ্ঞান লাহে লাহে আৰু অৰ্জন কৰিছোঁ বাহিৰৰ পৰা। 5 বছৰ হ'ল, আমাক স্কুলত দিলে। স্কুলত আমি শিক্ষাগত যিখিনি জ্ঞান ল'বলৈ আৰম্ভ কৰিলোঁ। আমুকত প্ৰধানমন্ত্ৰী কোন আছিলে, আমুক দেশত আমুকটো সময়ত, বৰ্তমান চৰকাৰত কি আছে, ইত্যাদি ইত্যাদি ৰাজনীতিৰ বিষয়ে শিকিলোঁ, ভূগোলৰ বিষয়ে শিকিলোঁ, বিজ্ঞান শিকিলোঁ, গণিত শিকিলোঁ, মাতৃভাষা শিকিলোঁ। এনেদৰে আমাৰ শিক্ষাগত জ্ঞানো আগবাঢ়ি গৈছে। আৰু এদিন আমি শিক্ষাগত জ্ঞান আৰু আমাৰ সামাজিক জ্ঞান দুটা মিক্স হৈ পিনি আমাৰ মনত ডাঙৰ ব্যক্তি হিচাপে এজন গঢ় ল'বৰ কাৰণে আমাক, মানে ডাঙৰ এইটো নহয় যে ষ্টেটাছ ডাঙৰ, বাট সমাজত ডাঙৰ, ডেকা হ'লোঁ। আৰু সেই ডেকা হোৱাৰ পাছত শিক্ষাগত জ্ঞানখিনি আমাক এটা মগজুত আনিলে যে কৰ্মসংস্থাপন কিবা লাগিব, আৰু কৰ্মসংস্থাপনো হ'ল। লোৱাৰ পাছত কি লাগিব? ষ্টেটাছ লাগিব। আৰু ষ্টেটাছৰ পাছতো গ'লোঁ। তাৰপাছত আকৌ দেখিলোঁ ফেমিলি, নিজৰ ফেমিলি বনাব লাগে, বিয়া বাৰু পাতিলোঁ। এইখিনি মোৰ কথা কৈ থকা নাই, মই জাষ্ট এটা দৃষ্টিকোণ দিছোঁ যে হোৱাট ইজ লাইফ। তাৰপাছত কি হ'ল? বিয়া পাতিলোঁ, সাংসাৰিক হ'লোঁ। বয়স বাঢ়ি গৈ আছে। 20 হ'ল, 20ৰ পৰা 22 হ'ল, 25 হ'ল, 30 হ'ল। সাংসাৰৰ বাঢ়িলে মোৰ ল'ৰা ছোৱালী হ'ল। সমাজত ধুনীয়াকৈ কাম চাম কৰিলোঁ। এজন সামাজিক ব্যক্তি হিচাপেও নিজকে স্বীকৃতি দিলোঁ, আৰু এজন ভাল প্ৰতিপত্তিশালী লোক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিলোঁ। তাৰপাছত লাহে লাহে বয়স হৈ গৈ আছে, আৰু বয়স হৈ গৈ আছে।
মোৰ ল'ৰা ছোৱালীও ডাঙৰ হ'ল, সিহঁতকো মোৰ যেনেদৰে জ্ঞান দিছিলে সিহঁতকো সৰুৰ পৰা জ্ঞানখিনি দিবলৈ আৰম্ভ হ'ল। সিহঁতো মোৰ সমান হ'ল, মই বুঢ়া হ'লোঁ। কৰ্মক্ষেত্ৰৰ পৰা বিৰতি ল'লোঁ, ঘৰত থাকিলোঁ বা বেলেগ নিজৰ সমনীয়াৰ লগত সৎসং কৰিলোঁ, আধ্যাত্মিক আলোচনা কৰিলোঁ, আত্ম আলোচনা কৰিলোঁ। তাৰপাছত এদিন আহিলে শেষ দিনটো আৰু পৃথিৱীৰ পৰা বিদায় মাগিলোঁ। এই কথাটো সকলো ক্ষেত্ৰতো একেই হ'ব। গোটেই যিমান এই পৃথিৱীত মানুহ আছে সকলো ক্ষেত্ৰতো একেই হৈ আছে। এই সময় নামৰ ঘড়ীটোত সকলো বন্দী হৈ আছে। আমাৰ পঞ্চতত্বই গঢ়া আমাৰ শৰীৰটো মিলি আছে। পঞ্চভূততে মিলি আছে। মাত্ৰ পাৰ্থক্য এটাই, ধৰ্ম অনুযায়ী ইয়াক অন্তিম সংস্কাৰ বুলি যিটো কয় সেইটো বেলেগ বেলেগ ধৰণৰ হয়। তেতিয়াহ'লে মানুহ জীৱন হিচাপে অৰ্থ কি পালোঁ আমি? অৰ্থ কি পালোঁ জীৱন হিচাপে? চিন্তনীয় বিষয়। তেতিয়া এই যে দৃষ্টিকোণটো, আধ্যাত্মিক দৃষ্টিকোণটো সেইখিনি সময়তেই আমি প্ৰশ্নবোধক লগাই সুধিব হয়। জীৱনটো জন্ম হৈছোঁ যেতিয়া সময়ৰ লগত যাবই লাগিব বৈ। জীৱনটো জন্ম লৈছোঁ যেতিয়া সময়ৰ লগত কিবা এটা কৰি খাবই লাগিব। জীৱনটো জন্ম লৈছোঁ যেতিয়া এই সুখ দুখ নামৰ সাগৰখনত এই জীৱন থকালৈকে যাবই লাগিব নাও বাই। আৰু এই আধ্যাত্মিক দৃষ্টিকোণটো এনেধৰণৰ হয় যে জীৱনটোক, নিজৰ মনটোক সম্পূৰ্ণৰূপে ছেপাৰেট কৰি চাবৰ কাৰণে আমাক শক্তি প্ৰদান কৰে। গড ষ্টেট যিটোক কয়, গড ষ্টেট মানে আমি ভগৱান বুলি যাক ইতিমধ্যে কৈ আহিছোঁ আগৰ প্ৰজন্মক আমাৰ, তাৰ আগৰ প্ৰজন্ম শ্ৰীকৃষ্ণ, আমি কেইজনমান বিশেষ ব্যক্তি বুলিয়ে নহয়, বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, ৰমনা মহৰ্ষি, পৰমহংস যোগানন্দ ইত্যাদিবিলাক যিসকল ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ মহাপুৰুষ আছিলে, যিসকলক আমি এতিয়া ভগৱান বুলি কওঁ, যিসকলক আমি ভগৱান বুলি পূজা কৰোঁ, তেখেতলোকৰ সেই মনৰ স্থিতিটো, যিটো স্থিতিত থাকি তেখেতলোকে এই সংসাৰখন মায়া বুলি কৈছিলে, এই পৃথিৱীখন ত্যাগৰ যোগ্য বুলি কৈছিলে। অৱধূত গীতাতটো কৈছে যে এই পৃথিৱীখন ত্যাগৰ যোগ্য। অহো অহম নমো মহয়ম। আৰু সেই ভগৱানৰ দৰে যিটো মনৰ স্থিতি, সেইটো আমাৰ চেষ্টা কৰিব লাগে। আমি তেতিয়া সেই জীৱনৰ অৰ্থটো পোৱা যায়। নহ'লেতো সদায় পিছত দৌৰি থাকোঁতে যায় আমাৰ কামৰ পকত, বস্তুৰ পকত। নহ'লে গোটেই জীৱনটো দৌৰি থাকোঁতেই কেতিয়া চুলি পকি বুঢ়া হ'ব, পাছতে গম পাম কি হ'ল, বুঢ়াই হ'লোচোন, যাবই হ'ব এতিয়া। তেতিয়া গম পাম। আৰু তেতিয়া অৰ্থটো বুজিবলৈ অকণমান চেষ্টা কৰিম। ইমানবিলাক কৰিলোঁ হয়, কি পালোঁ মই লাইফত, কি পাই মই কি দিব পাৰিলোঁ। তেতিয়ালৈ বহুত দেৰি হ'ব। তেতিয়া হয়তো ফিজিকেলটোৱে লগ নিদিব পাৰে,
যদি তেতিয়া আমি নিজকে হেৰি কৰোঁগৈ। কাৰণ কি হয়, তেতিয়া হয়তো আমি যিমানবোৰ এতিয়া ভেজাল বস্তু খাই আছোঁ, আমাৰ যে গড় আয়ুস কিমান হ'ব ভগৱানে মানে সময়েহে ক'ব। আৰু সেই ভগৱানৰ স্থিতিটোত আমি নিজকে যেতিয়া জানিম, তেতিয়া হয়তো জীৱনৰ অৰ্থটো অলপ বেছি নহয়, অলপ বুজিব পাৰিম। পৰিয়ালনো কি, আত্মীয় স্বজননো কি, এই পৃথিৱীৰ মানুহবোৰনো কি, জীৱ জন্তু কি, গছ গছনি কি, পৰিৱেশ কি, মই কি। প্ৰথমতে মই কি মানে সেইটোও আহিব, লাহে লাহে বাকী সকলো আহিব। বন্ধুসকল, আজি ইমানেই, আজিলৈ এৰিছোঁ। নমস্কাৰ।